হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আহি গ'ল চৰকাৰীকৰণৰ নতুন লিষ্ট। এই লিষ্টত কাৰ কাৰ নাম আহিছে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু নিজৰ মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিব। যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে নতুন এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব। আহক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ খুলিব। ব্ৰাউজাৰ খুলি ইয়াত টেপ কৰিব PM আৱাজ গ্ৰামীণ। এইটো লিখাৰ পিছত ইয়াত টেপ কৰি দিব। ইয়াত টেপ কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। এতিয়া আপোনালোকে PMAYG-nice.in এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আৱাজ ছফ্টত ক্লিক কৰি দিব। আৱাজ ছফ্টত ক্লিক কৰাৰ লগে লগে ইয়াত ডাটা এণ্ট্ৰি ৰিপৰ্ট, আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত কেইবাটাও অপশ্যন আছে। আপোনালোকে ছেকশ্যন Hত আহিব। আহি ছ'চিয়েল অডিট ৰিপৰ্ট বুলি লিখা আছে, এইটোত ক্লিক কৰি দিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, এইটোত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব দিব। ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ব্লকটো চিলেক্ট কৰিব দিব। ইয়াত নিজৰ ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব দিব। যাৰ যিটো পঞ্চায়ত হয় এইটো দিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰটো চিলেক্ট কৰিব লাগিব। 2023-24টো চিলেক্ট কৰিব। ইয়াৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো স্কিমৰ ঘৰ সেইটো চিলেক্ট কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো চিলেক্ট কৰিব। এইটো চিলেক্ট কৰাৰ লগে লগে এনেকৈ এটা ইকুৱেল কৰিব দিব। কেতিয়াবা প্লাছ দিব, কেতিয়াবা মাইনাছ দিব। গতিকে আপোনালোকে এইটো শুদ্ধকৈ বহাব। এইটো বহাই ইয়াত ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত যাৰ যিটো নাম আছে আপোনালোকে চেক কৰি ল'ব। নামটো চেক কৰাৰ পিছত ইয়াৰ ওচৰত এটা দেখা পাব ASD নাম্বাৰ এটা আছে। এইটো আপোনালোকে ইয়াত কপি কৰি দিব। এইটো কপি কৰি আপোনালোক একদম ওপৰত আহিব। ওপৰত আহি ইয়াত দেখা পাব ষ্টেক হোল্ডাৰ বুলি এটা অপশ্যন আছে, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত প্ৰথম অপশ্যনত দেখা পাব IAY PMJY বেনিফিচিয়াৰী, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে ইয়াত এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত আপোনালোকে যিটো কপি কৰিছিলে এইটো ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ লগে লগে ইয়াতে ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চব ডিটেইলছ ইয়াত ওলাই আহিব। অকণমান ৰখিব, পেজটো লোডিং হৈ আছে। এতিয়া ইয়াত আপোনালোকৰ চব ডিটেইলছ ওলাই আছে। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, ভিলেজ, আপোনাৰ নাম, আপোনাৰ একাউণ্ট নাম্বাৰ, বেংকৰ IFSC কোড, চব ডিটেইলছ ইয়াত আছে। কোনটো বেংকত পইচা সোমাব। গতিকে আপোনালোকে এনেকৈ নিজৰ নামটো চেক কৰিব লিষ্টত আহিছে নে নাই।